হাই নমস্কাৰ আমাৰ অন্যটা ব্লগ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি বিহু বুলি মাহীহঁতৰ ঘৰলৈ ওলাই গ'লোঁ। আমি তিনিজন আৰু লগতে চিনি মানে মাহীহঁতে আমাক ভাত এসাঁজ খাবলৈ নিমন্ত্ৰণ দিছিলে। ঘৰৰ গোটেইকেইটাকে দিলে, কিন্তু গোটেইকেইটা যাব নোৱাৰিলোঁ। পাপা ফুৰিব গৈছে, মা আৰু অকণ ঘৰত কিবা কাম আছে সেইকাৰণে। তাৰপিছত আমি ঘৰৰ তিনিজন গ'লোঁ আৰু চিনি গৈ আমি পালোঁগৈ মাহীহঁতৰ ঘৰ। তাৰপিছতে অকণমান বহাৰ পাছতে পম্পীয়ে চাহ আনি দিলে। চাহ তাহ খাই মেলি আমি আজৰি হ'লোঁ। তাৰপিছত অকণমান কথা পাতিলোঁ গোটেইকেইজনীয়ে। এয়া চাহ খাই আমি কথা পাতি আছোঁ। এয়া চিনিটো পাইছেই চাগে সকলোৱে। বিহু বুলি ক'লে অকণমান ওলাই যাব পালে ভালো লাগে মনটো, নহয় জানো? তাৰপিছত আৰু আমি কথা পাতি থাকোঁতে ভিডিঅ' কৰিব পাহৰি গ'লোঁ। সেয়েহে একেবাৰে ভাত খোৱা সময়খিনিতে ভিডিঅ' কৰিলোঁ। আমি গোটেইকেইজনী মাটিতে মানে পকাতে বহি ভাত খালোঁ একেলগতে। দুয়োজনীয়ে মিলি বহুত আইটেম বনালে। দালি, মাছ, মাংস, ডিম, চালাড, বেঙেনা ফ্ৰাই, পাপৰ ফ্ৰাই। পম্পীক বহুত দিনৰ পাছত লগ পালোঁ, সেয়েহে বহুত কথা পাতিলোঁ তাইৰ লগত, ভাল লাগিলে। আৰু ভিডিঅ'টো যদি মাহী আৰু পম্পীয়ে চাই আছে, আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আমাক ইমান মৰম দিয়াৰ বাবে আৰু আমাক এনেকৈ বিহু বুলি ভাত এসাঁজ খাব মাতাৰ বাবে। তাৰপিছত আমি আহিলোঁ, খাই মেলি অহা সময়ত অকণমান বোলো ভিডিঅ' কৰোঁ। তাই লাজতে হাঁহি সিফালে ক'বই নোৱাৰা হৈছে। আৰু মই দেখিছে নহয়, তামোল যাওঁতেও তামোল মুখত আৰু আহোঁতেও তামোল খাই আছোঁ। আজিকালি বহুত তামোল খোৱা হ'লোঁ, মানে অলপ ভাল লাগে তামোল খাই কিবা এটা। তাৰপিছত অহা সময়ত অকণ কথা বতৰা পাতি আমি আহিলোঁ। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আহি আমি ভণ্টিহঁতৰ বিহু খাব মাতিছিল, আকৌ সিহঁতৰ ঘৰত গ'লোঁ ওচৰতে। তাৰপিছত গোটেইকেইজনীয়ে বহি চাহ তাহ খালোঁ। খাই মেলি লৈ বোলো তাৰপিছতহে আমি ঘৰলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।